পবিত্ৰ ভাদ মাহৰ শ্ৰী আঠখেলীয়া নামঘৰলৈ আগমন ঘটা হয়। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মানে এঠাইলৈ যাবলৈ ওলাইছোঁ। এঠাইলৈ মানে দেখি পেলাই সাজপাৰ দেখি গম পাইছে আৰু নামঘৰ মানে। তো ৰাতিপুৱা এতিয়া আপোনাৰ 8টা বাজিছে আৰু আমি দুটা আৰু লগ হৈছোঁ, এতিয়া যাম। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল পালোহিয়ে আৰু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আমাৰ গোলাঘাটত অৱস্থিত। সকলোৱে হয়তো চিনি পায়েই। এয়া নামঘৰ ভাগৰ মূল প্ৰৱেশদ্বাৰ। যথেষ্ট ৰাইজ আহিছে আৰু যিহেতু আজি শংকৰদেৱ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ তিথি আৰু এইফালে ভৰি ধুই লওঁ, চাকি বন্তি জ্বলাব লাগিব। ইয়াৰ সুব্যৱস্থা আছে ভৰি ধুবৰ কাৰণে, আপোনালোকে আহিলে দেখিব। আৰু এইফালে পুৰণি নামঘৰ ভাগত চাকি জ্বলোৱাৰ বাবে ব্যৱস্থা কৰি দিছে। এয়া সমূহ ৰাইজে বন্তি প্ৰজ্বলন কৰি আছে। এক সুন্দৰ পৰিৱেশ আপোনালোকে আহিলে ইয়াত দেখিবলৈ পাব। শৃংখলাবদ্ধভাৱে সকলো ৰাইজে, সমূহ ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজ্বলন কৰিছে। বন্ধুসকলে আৰু চাকি জ্বলাই উঠিলোঁ। যথেষ্ট ৰাইজ আহিছে, ভক্তপ্ৰাণ ৰাইজ। ইয়াত শ চাকি জ্বলোৱা হৈছে। আৰু এয়া নতুন নামঘৰ ভাগ, ইয়াতে নাম প্ৰসংগ নেগাৰা নাম চলি আছে। আৰু এইফালে এয়া নামঘৰৰ নিৰ্মাণৰ সম্পৰ্কে সমূহ তথ্য দি থোৱা হৈছে। আৰু নামঘৰৰ কাষতে এইফালে আপোনাৰ আছে এটি সুন্দৰ পুখুৰী। ইয়াত যথেষ্ট মাছ কাছ আছে। আৰু ইয়াত এনেকৈ আহিলে আপোনালোকে দেখিব মাজতে এয়া সুন্দৰ মূৰ্তি আছে, কৃষ্ণ মূৰ্তি, আৰু ডাঙৰ ডাঙৰ কাছ আছে ইয়াত। বন্ধুসকল বৰ্তমান আমি পাছফালে আহিছোঁ, আঠখেলীয়া নামঘৰ পাছফালে। তো এয়া নতুন ভাগ নামঘৰৰ বেক চাইডে আহিছোঁ আৰু আছোঁ অলপ দেৰি আৰু ইয়াতে অলপ দেখুৱাই থাকিম। ভাদ মাহৰ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ তিথি, গতিকে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম হৈছে আৰু যথেষ্ট ৰাইজ আহি আছে। বৰ্তমান এতিয়া 10 বাজিছে, পুৱা 10 বজালৈকে বহুত ৰাইজ আহিছে আৰু যথেষ্ট ৰাইজ আহিব আজি দিনটো। আৰু এইফালে দেখুৱালোহে নেগাৰা নাম চলি আছে। আমাৰ পাণৰ জতুৰাই জোতা পৰিৱেশন কৰি আছে সুন্দৰকৈ। ৰাইজ এনেকৈ আৰু ইয়াত চলি আছে। মানুহ চব মানুহ একদম সোমাব নোৱাৰা হৈ গ'ল আৰু যথেষ্ট ৰাইজ। এইফালে এয়া যথেষ্ট ৰাইজৰ সমাগম আৰু পুৱা সোনকালে অহা হ'ল যে একো খাই অহা নাই, ভোকো লাগিছে যাওঁগৈ আৰু। এইফালে আমাৰ কমাৰবন্ধা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু আঠখেলীয়া আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আঠখেলীয়া নামঘৰলৈ আগমন হোৱা ভক্তবৃন্দক তেওঁলোকে এটুপি বিশুদ্ধ খোৱা পানী আৰু চৰবতৰ ব্যৱস্থা কৰিছে। এয়া চুতীয়া ছাত্ৰ সন্থাৰ সভাপতিক লগ পাইছোঁ। তো আপোনালোকৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা বিশুদ্ধ খোৱা পানী বিনামূলীয়াভাৱে মানে যোগান ধৰা হৈছে। তো ৰাইজক উদ্দেশ্যি কি ক'ব? প্ৰথম কথা হৈছে আমি পবিত্ৰ ভাদ মাহৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আগমন ঘটা হয়। সকলো বৈষ্ণৱবৃন্দক এটুপি বিশুদ্ধ খোৱা পানী খোৱাৰ মানসে আচলতে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু আমি ছাত্ৰ সংগঠন, গতিকে আমি ৰাইজৰ সহায় কৰিবলৈ পালে আমি ভাল পাওঁ। গতিকে সেই কাৰ্যসূচীৰ জৰিয়তে আমি এইটোকে মেছেজ পঠাব বিচাৰিছোঁ যে যিসকল ভক্তপ্ৰাণ ৰাইজ আমাৰ আঠখেলীয়ালৈ আগমন ঘটিছে, সেইসকলক আমি সন্মান জনাই তেখেতলোকৰ ইমান দূৰ দূৰণিৰ পৰা তেখেতলোকে ভগৱানৰ চৰণত এগছি বন্তি জ্বলাবলৈ আহিছে। গতিকে তেখেতলোকৰ যাতে একো অসুবিধা নাপায় ইয়াত। গতিকে সকলোকে আমি সকলো ক্ষেত্ৰতে চোৱা চিতা কৰাৰ লগতে আমি খোৱা পানী যোগান ধৰিবলৈ তেখেতলোকৰ কাৰণে খোৱা পানী যোগান ধৰিছোঁ। ধন্যবাদ। আৰু গৰম উঠি আছিলে মানে আমি অলপ খাই ল'লোঁ আৰু ধুনীয়াকৈ। তো ৰাইজসকল বৰ ডাঙৰ কথা এটা হ'ল মানে বাইকখন বহুত মাজত সোমাই থাকিলে
নতুন নতুন যথেষ্ট বাইক আহি ইয়াত লগাই দিলেহি। তো এনেদৰে আৰু আজি আহিলোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আঠখেলীয়া নামঘৰৰ সামগ্ৰিক পৰিৱেশটো। আৰু আপোনালোকো আহক, এই পবিত্ৰ ভাদ মাহত আপোনালোক এই আঠখেলীয়া নামঘৰলৈ আহক আৰু ভগৱানৰ চৰণত এগছি বন্তি জ্বলাই জীৱনটো যেন দিনটো শুভ হওক তাৰে কামনা কৰক। ভিডিঅ'টো ইমানখিনি আছিলে, যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ইমানখিনি আৰু ধন্যবাদ।